Hello everyone, নমস্কাৰ মোৰ নটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু বহুতে মোক ব্লাউজৰ কালেকশ্যনবোৰ সুধি আছিল আৰু যেহেতু সৰস্বতী পূজা আহি পালেগিয়ে মাত্ৰ আৰু এসপ্তাহ আছে সেইকাৰণে ভাবিলোঁ আপোনালোকক দি দিওঁ আজি মই শাৰী পিন্ধি ওলাইছোঁ কাৰণ সৰস্বতী পূজাৰ কাৰণে স্পেচিয়েলি ভিডিঅ'টো বনাইছোঁ ন গতিকে অবভিয়াছলি শাৰী পিন্ধিলে অকণমান নিজকে ভাল লাগে ন সেইটো কাৰণে পিন্ধিছোঁ আৰু মোৰ লুকটো কেনেকুৱা লাগিছে ক'ব এয়া শাৰী এখন পিন্ধিছোঁ একদম মৰম লগা শাৰী হয় মোৰ বহুত প্ৰিয় লগতে মোৰ গমে পাইছে কাণখন নতুনকৈ ফুটাইছোঁ সেইটো কাৰণে নতুন ইয়াৰিংছ পিন্ধিব পৰা নাই আৰু দুদিনমান পিছত পিন্ধিম আৰু সেইকাৰণে আজি গলত এডাল পিন্ধি লৈছোঁ নহ'লে উকা লাগে আৰু লগতে ইয়াত এটা ৰিং পিন্ধিছোঁ বাছ এইখিনিয়ে কৰিছোঁ এদিন সামৰিয়াতকৈ কৈ দিয়া যে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন ন ন আনি দেখিব নালাগে ব্লাউজকেইটা আনি দিয়া মোক আনি দিয়া দেখুৱাব লাগিব নহয় কালেকশ্যনবোৰ দেখুৱাই দিওঁ ডিজাইনবোৰ মানে আপোনালোকৰো কিছুমান হেল্প হ'ব ন চবে এতিয়া কাপোৰ লৈ আছে বা চিলাব দি আছে তো আপোনালোকৰো হেল্প হ'ব মোৰো তেনেকৈ বেলেগৰ ভিডিঅ' চালে কেতিয়াবা হেল্প হৈ যায় ঠিক আছে মই এতিয়া মেইন ভিডিঅ'টোলৈ আগবাঢ়ো বেছি দেৰি নকৰোঁ আজি মই 10টামান ব্লাউজ আনিছোঁ চাগে 10-12টামান আনিছোঁ আৰু অলপ দিন আগতে মই এটা দিছিলোঁ দুৰ্গা পূজাৰ আগত দিছিলোঁ মেখেলা চাদৰৰ কালেকশ্যন তাত মই ভালকেইটা ব্লাউজ দেখুৱাই দিছোঁ যিকেইযোৰ মেখেলা চাদৰ দেখুৱাইছিলোঁ তাৰে ব্লাউজ কেইটামান দেখুৱাই দিছোঁ গতিকে সেই চেম ব্লাউজকেইটা মই ৰিপিট নকৰোঁ ইয়াতে আনিছোঁ মই দুই এটা কাৰণ তাত ডিজাইন থকাবোৰ আনিছোঁ তাত মই বেছি ধুনীয়াকৈ দেখুৱাব পৰা নাছিলোঁ যিহেতু মই মেখেলা চাদৰৰ ভিডিঅ' আনিছিলোঁ সেইটো গতিকে আজিও আনিছোঁ দুটামান তাৰে কিন্তু একদম গোটেইখিনি আনা নাই চাওকচোন ফাৰ্ষ্টতে মই মাজৰ পৰা লৈ লওঁ এইটো লৈ লওঁ এইটো মোৰ জোখত আছে এই ব্লাউজটো আছিলে এনেকুৱা টাইপৰ হাতখন মই এনেকৈ নেট লগাই দিছিলোঁ আৰু যে ব্লাউজৰ যে পটি ইমানটোমান আছিলে মই ইমানটোমান নিদি হাতখন দীঘল কৰি এনেকৈ হোৱাইট নেট লগাই দিছোঁ আৰু পটিটো এই পৰ্চনটোত লগাই দিছোঁ আৰু মই এতিয়া পিন্ধি আপোনালোকক নেদেখাওঁ মই ফটো লগাই দিম মোৰ ফটো আছে যোৱাবাৰ মই গণেশ পূজাত পিন্ধিছিলোঁ তো ফটো লগাই দিম আৰু এতিয়া পিন্ধি থাকিব লাগিলে চব ব্লাউজ চিলাব লাগিব কাৰণ দুই এটা ব্লাউজহে মোৰ জোখত আছে বাকীবোৰ মাৰ জোখত আছে ন গতিকে মই চব চিলাব লাগিব পিন্ধিব লাগিলে সেইটো কাৰণে মই ফটো লগাই দিম হা বেক চাইডৰ ফটো গোটেইখিনি নাথাকিব পাৰে মই দেখুৱাই দিম ইয়াতে দেখুৱাই দিম আৰু ফটো মই যিকেইখনে আছে লগাই দিম আৰু আগৰ পিনে নতুনকৈ যে আজিকালি ওলাইছে এনেকুৱা ভি শ্বেপৰ এটা ডিজাইন তো সেইটো শ্বেপ আছে এইটো ভি শ্বেপ আছে এনেকৈ এইটো এনেকৈ ভি শ্বেপ লগতে এইটো পিছফালটো মই সেই একেটাই ভি দিছোঁ যিখিনি ফ্ৰণ্টত আছে বেক চাইডো সেই একেটাই ভি আছে লগতে এইটোটা মই মোৰ মানে চৰ্দি লাগি আছে সেইটো কাৰণে মই মাজে মাজে কৰিব লগা হৈছে সেইকাৰণে মাতটো অকণমান বহি গৈছে একো নাই বুজিটো পাই আছে আৰু লগতে এই পৰ্চনটো ফ্লাৱাৰ টাইপৰ মই এটা এনেকৈ ডাঙৰকৈ বনাব দিছিলোঁ ইমান মৰম লাগে নহয় মোৰ আছে চাইডে ব্লাউজটো বেক চাইডৰ ফটো এইটো এনেকুৱা হয় এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে দেই এনেকুৱা ডিজাইনটো দিব পাৰে বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া দেখিও পিন্ধিলে ছোৱালীবোৰক দেন এইটো ব্লাউজ মই আগতে এবাৰ দেখুৱাইছোঁ সেই কাপোৰৰ ভিডিঅ'ত দেখুৱাইছিলোঁ তথাপিও মই ইয়াতে আনিছোঁ বিকজ ডিজাইন আছে সেইটো কাৰণে দেখুৱাবলৈ ইয়াতে মই চাদৰৰ পটিকেইটা চব ইয়াতে হাতত মাৰি দিছোঁ এটা যে 6টামান থাকে এনেকৈ হাতত মাৰি দিছোঁ লগতে চাদৰখন উকা হৈ থাকিলে আৰু গলত এনেকৈ এটা মাৰিছোঁ এনেকুৱা গলত মানে জুৱেলাৰী নিপিন্ধিলেও হয় নেক পিচ নিপিন্ধিলেও হয় অকণমান উঠা হয় লগতে পিঠিখন গোটেই খোলা হয় ইপিনে হুপ আছে পটি এটা পিঠিটো লগাই দিছে লগতে এইখিনি বিৰাট ধুনীয়া লাগে পিন্ধিলে মই ফটো লগাই দিম আছে মোৰ তাত দেন এই ব্লাউজটো দেখুৱাওঁ এই ব্লাউজটো চেমেই হয় ডিজাইনটো আৰু তথাপি মই এইটো আনিছোঁ কাৰণ এইটো মই নতুনকৈ চিলোৱা এইটোও হ'ল অকণমান দিন ইয়াৰে এইযোৰ কাপোৰৰ মই পটিটো এনেকৈ মাৰি দিছিলোঁ মানে পটি ঢেৰ আছিলে দুটা পটি এনেকৈ মাৰি আগফালেও এনেকৈ বক্স কৰি দি পিনে পটি অকণমান কাটিব দিছোঁ সৰুকৈ দি পিনে তেনেকৈ লগাইছে লগতে পিঠিখন আছে বক্স আছে আৰু তাতো পটি এটা লগাই দিছে ব্লাউজটো চিমিলাৰ হয় বহুত ভাল লাগে ডিজাইনটো চিম্পল হয় বাট বহুত বেছি ষ্টেণ্ডাৰ্ড আছে ইয়াতো মই চাদৰ পটি এটা লগাইছিলোঁ তাত বাৰু চাদৰ পটি লগাইছোঁ তথাপিও পটি বেছিকৈ আছিলে কিছুমানো থাকে যে আমি ইয়াতে মানে গোটেইকেইটা পটি এনেকৈ লগাই দিছোঁ হাতখন দীঘল তাতটো দীঘলটো ইমান মানলৈ আহে আৰু আগফালৰ ডিজাইনটো তেনেকৈ বক্স কৰি দিছোঁ এইখিনি পটি লগাইছে আৰু পিঠিটো এনেকৈ এইটো ব্লাউজ পিন্ধিলে বহুত ধুনীয়া আৰু এই কাপোৰযোৰটো বহুত বেছি ভাইৰেল হৈছে আপোনালোকে মোক সুধিয়ে থাকিব সেই ভিডিঅ'টোত কৈ দিছোঁ দেই ক'ৰবাত লৈছোঁ চাই ল'ব তাৰপিছত এই ব্লাউজটো আছে শুনিছে ইয়াৰো মই হাতখন এনেকৈ নেট লগাই দিছোঁ পিংক কালাৰৰ আৰু কাপোৰযোৰ বেবী পিংকত আছিলে লাইট এইটো কালাৰ আৰু ইয়াতে সৰুকৈ এটা মানে কি গ্ৰীণ কালাৰৰ পটি লগাই দিছোঁ আৰু আগফালৰ ডিজাইনটো এইটো হয় অকণমান খোলা টাইপৰ মানে লাইট এইটো যিটো পিন্ধি আছোঁ সেনেকুৱা আগৰফালৰ ডিজাইনটো আৰু পিঠিৰ পিনে গোটেই উঠা হয় মানে এই বাটনকেইটা এনেকৈ মাৰি দিব লাগিব আপোনালোকে ইয়াতে লেচ এডাল দিছে এনেকুৱা হয়
পিঠিটো বহুত ধুনীয়া লাগে পিন্ধিলে আপোনালোকে লৈ ল'ব পাৰে স্ক্ৰীনশ্বট এইটো ডিজাইনো দিব পাৰে মই পিন্ধা ফটো দিম বাৰু তেতিয়া আৰু ভাল লাগিব দেন তাৰপিছত এইটো এটা নতুনকৈ মই চিলোৱা ব্লাউজ এই ব্লাউজটোৰ কথা মোক বহুত সুধি আছিলে এইটো মই ঘটি হাত কৰি দিছিলোঁ পূৰা মোৰ ফেভৰেট দেই এই ব্লাউজটো মই ৰিচেণ্টলি পিন্ধিছোঁ ৰীলত এইযোৰ বাৰু চিলোৱাই আছে সেইকাৰণে সৰুকৈ ইয়াতে দুটা পটি লগাই দিছোঁ চাদৰৰ পটি ডাবল ডাবলকৈ আছিলে তো এইটো লগাই দিছোঁ দেন আগফালৰ ডিজাইনটো মই মানে এনেকুৱা টাইপ কাটি দিছিলোঁ অকণমান পটিটো এনেকুৱা লগোৱা আছে তাৰপিছত এইখিনি ছেমে আৰু পিঠিখন সেই ব্লাউজকেইটাৰ দৰে একে সেই ব্লাউজকেইটা যেনেকৈ বক্স আছিলে পটিটো অকণমান আহিছিলে সেইটো পটিটো অকণমান ডাঙৰ হয় ডিপ কাট হয় মোৰ ব্লাউজবোৰ বেছিকৈ ডিপ কাটে হয় আৰু ইয়াতে মই এই পৰ্চনটো তেনেকৈ এটা হুক দি দিওঁ যাতে এইখিনি মানে হাউলি নাহে তেনেকৈ তাৰপিছত এটা হৈছে নেটৰ ব্লাউজ ৰেডিমেড নহয় এইটো মই এখন মই অলপ দিন আগতে পিন্ধিছিলোঁ এইটো ব্লাউজৰ লগতে মই স্কাই ব্লু টাইপৰ শাৰী এখন সেই শাৰীখনৰ লগত আহিছে পিচটো তেতিয়াই মই ভাবিছোঁ যে ইয়াতে মই নেট ইউজ কৰি মানে চিলাম তেতিয়া বেছি ভাল লাগিব তো ইয়াতে পিঠিটো এনেকৈ নেট লগাই দিছোঁ পিঠিখন এনেকুৱা আৰু বক্স কৰি দি নেট লগাই এনেকৈ বাটম লগাই দিছোঁ কেইটামান তাৰপিছত আগফালৰ ডিজাইনটো খোলা হয় এনেকুৱা খোলা আৰু হাততো সেম নেট লগাই দিছোঁ আৰু এইখিনি এনেকুৱা কাট ডিজাইন আছে তো সেইটো কাৰণে আৰু মৰম লাগে তো এইটো ব্লাউজ মানে চবৰ লগতে যায় কালাৰটোৰ কাৰণে তাৰপিছত এটা অৰেঞ্জ কালাৰ মোৰ বেছিভাগ আপোনালোকে কাপোৰো মানে হাত দীঘল ব্লেক কালাৰৰ আৰু এনেকৈ পটি লগাই দেখিব চাগে কাৰণ মোৰ বহুত ভাল লাগে এতিয়া মই এনেকৈ ইউজ কৰোঁ বেছিকৈ আৰু যেতিয়া ব্লাউজটো হেভি লাগে ন তেতিয়া কাপোৰযোৰ আপোনাৰ চিম্পল হ'লেও এনেই এটা ভাল লাগি যায় লুকটো গতিকে মই ভাবোঁ কাপোৰযোৰ হেভি হোৱাতকৈ ব্লাউজটো হেভি কৰি চিলোৱাটো ভাল লাগে মই বেছি ভাল পাওঁ আৰু এই ব্লাউজটো এনেকৈ মই পটি লগাই দিছোঁ ইয়াতে ডাবল পটি দিছোঁ জানে মই ইমান লাকি ডাবল পটি পাইছিলোঁ মই কাপোৰযোৰটো পটি লগাইছোঁ লগতে হাতখন এনেকৈ পটি লগাই দিছোঁ আগফালৰ ডিজাইনটো নৰ্মেল এটা হেয়া লগাইছে পাইপিং লগাইছে লগতে পিছফালৰ ডিজাইনটো হৈছে মানে ব্ৰাউন আৰু এইটোতে যে হাউলি নাহিবৰ কাৰণে এডাল ৰছী লগাই দিছে এইডাল খুলিব নোৱাৰে ফিটিং এনেকুৱা টাইপৰ ডিজাইনটো ধুনীয়া হয় ন তাৰপিছত এইযোৰ হৈছে এইযোৰ গাড়ী দিয়া ছেট মণি পিন্ধিবলৈ বহুত ভাল এই কাপোৰযোৰৰ হাতখন ইমান মানলৈকে আৰু ব্লাউজটো হেভি হয় আৰু ইয়াৰো চাদৰৰ পটিৰে মানে অকণমান ৰৈছিলে তো মই গলত এনেকৈ মাৰি দিব দিছোঁ গলত এনেকৈ মাৰি দিছে আৰু পিঠিৰ পিনে ডিজাইনটো চুজি কাটৰ নিচিনাকৈ দিব দিছোঁ তাৰপিছত এনেকৈ ৰছী লগাই লেটকন কেইটামান লগাই দিছে কালাৰফুল এনেকুৱা চিম্পল এইবোৰ মাৰি ব্লাউজ ভিডিঅ'চত মই দেখুৱাই দিছোঁ মোৰ যিহেতু ডিজাইনত আছোঁ লগ লাগি তাৰপিছত এইটো এটা চিম্পল কাট মোৰ বাৰু ব্লাউজৰ কাটবোৰ বহুত বেছি চিম্পলে হয় কাৰণ বহুত বেছি হেভি দি লাভ নাই ন পিছত তল পৰি যায় ডিজাইনবোৰ সেইকাৰণে চিম্পলতে ৰাখোঁ যাতে সদায় পিন্ধিব পাৰি চিম্পল মানে অকণমান কিবা অলপমান ভাবি ওলাই আৰু এইটো ব্লাউজৰ সেইকৈ দেখিছানে পটিবোৰ চব হাতত মাৰি দিছোঁ লগতে পিঠিখনত এনেকৈ আগৰকেইটা আছিল বক্সত পটি ইয়াতে আছে ৰাউণ্ডৰ পটি এইটো ৰাউণ্ড হয় ডিজাইনটো ইয়াতে পটি এটা লগাই দিছোঁ এইটো কাট বহুত ধুনীয়া হয় মানে চিম্পলত বহুত ধুনীয়া ডিজাইন হয় আপোনালোকে ৰাখিব পাৰে এনেকুৱা ডিজাইন মই পিন্ধি থকা ব্লাউজটো দেখাই লওঁ এইটো এটা বহুত ধুনীয়া ব্লাউজ হয় এইটো পূৰা মই হাত দীঘল দিছোঁ অলপ বেছিয়ে হাত দীঘল দিছোঁ যাতে এইখিনি অকণমান কুচ টাইপ হৈ থাকে আৰু মই যেতিয়া চিলাইছিলোঁ তেতিয়া ব্লাউজটো পূৰা ফিটিং হৈছিলে এতিয়া মই অকণমান শকতে হ'লোঁ নে কিয় হ'লোঁ চিলাই খোলাই ল'ব লগা হৈছে আজি কাৰণ অকণমান ঢিলা হৈ আছে সেইখিনি বহুত ফিটিং হৈছিলে তো ইয়াৰ কুচ হৈ থাকে এইখিনি আৰু আগফালৰখিনি এনেকৈ অকণমান কাটি দিব দিছোঁ আৰু বেক চাইডটো মই আপোনালোকক দেখাওঁ এনেকুৱা মানে এনেই নৰ্মেল ৰছী এটা আছে আৰু মানে গোল কাট এটা আছে নৰ্মেল হয় আৰু কিন্তু বহুত ধুনীয়া লাগে এনেকৈ চিলাব পাৰে হাত দীঘল ব্লাউজবোৰ মোৰ এটা ধুনীয়া নেটৰ ব্লেক ব্লাউজ আছে এইটো দেখিছে মই ফটো লগাই দিছোঁ এই ব্লাউজটো বহুত ধুনীয়া হয় বহুত ধুনীয়া ফিটিঙো আহিছে আৰু এই ব্লাউজটো মই এতিয়া বৰমা এগৰাকীটা দিয়া আছে ব্লাউজ চিলাব দিছোঁ মই পূজাৰ কাৰণে তো সেয়া জোখ হিচাপত দি পঠাইছোঁ গতিকে সেইটো আজি আপোনালোকক দেখুৱাব নোৱাৰিম তথাপিও মই ফটো লগাই দিছোঁ ব্লাউজটো ইমান ধুনীয়া আৰু মোক সুধিও থাকে বহুতে ক'ৰ পৰাই চিলাইছোঁ সেইটো একচুৱেলি মোৰ এটা ব্লাউজৰ পিচ আছিলে এখন উকা শাৰী যে পাইছিলে আগতে তেনেকুৱা শাৰী মই দুখন লৈছিলোঁ লৈ পিনে এটা ব্লাউজ চিলাই লৈছিলোঁ তেনেকৈ নেটৰ তো সেই ব্লাউজটো বহুত ধুনীয়া হয় পিঠিৰ পিনে মই এটা এয়া যে এইটো যে ব্লাউজত দিছোঁ তেনেকৈ এটা লগাই দিছোঁ অকণমান দীঘলকৈ ফ্লাৱাৰ টাইপৰ তো সেইটো ব্লাউজ বহুত বেছি ধুনীয়া হয় বহুত বেছি ফিটিং আহিছে এইটো এটা হৈছে মোৰ মিচিং কাপোৰৰ ব্লাউজ আৰু এই ব্লাউজটোত মই পটিকেইটা আপোনালোকে মেক্সিমাম ব্লাউজৰ মই এনেকৈ পটি মাৰাই দেখিলে চাগে পটিকেইটা মই অকণমান বেকা বেকিকৈ লগাই দিছোঁ আপোনালোকে মন কৰিলে গমেই পাব এনেকৈ বেকা বেকিকৈ লগাই দিছোঁ চাদৰৰ পটি লগোৱা নাই আৰু আগৰ পৰ্চনখিনি যিহেতু আমাৰ এইখিনি পৰ্চনত মানে চাদৰখন থাকে তো এইখিনিত আমাৰ পটিটো নলগালে হয় কাৰণ নলগালেও এইখিনি পটি এনেই যায় দেখা নাপায় আৰু চাদৰটো এইখিনিত থাকে তো এই পৰ্চনটো আমাৰ দেখা পায় গতিকে এই পৰ্চনটোতে মই বেছিকৈ পটি দৰে মানে মাৰি দি দিওঁ
এইটো এটা হৈছে মিক্স পাটৰ কাপোৰ এইটো এটা ঘটি হাত আছে অকণমান সেইটোতকৈ লাম্বা সেইটো অকণমান শ্বৰ্ট ঘটি আছিলে এইটো অকণমান লাম্বা মাজতে যে কেইদিনমান ওলাইছিলে তো তেনেকৈ দিছোঁ আৰু আগফালে এনেকৈ এইটো মাৰ জোখতে আছে বাৰু কাৰণ বহুত ডাঙৰ দেখি আছে তো এনেকৈ ঘটি হাত দিছোঁ আৰু পিছৰ পিনে সেইকেইটাই এইটো এটা মই বেলেগকৈ ফ্লাৱাৰ টাইপ বাটাৰফ্লাই টাইপ লগাব দিছোঁ এনেকৈ ৰাউণ্ডত এনেকৈ এইবোৰ ডিজাইন ভাল লাগে মানে চিম্পল হয় কিন্তু কিবা এটা মানে ষ্টেণ্ডাৰ্ড উঠে তো এইটো হৈছে মিক্স টচৰ কাপোৰ এইযোৰৰ মই ব্লাউজটো মই এনেকৈ চিলাইছোঁ পিছফালে ৰাউণ্ড আছে আৰু এইটো ষ্টেবলৰ কাৰণে এডাল লগোৱা হৈছে আৰু এডাল ব্লেক কালাৰ দিছোঁ কাৰণ এডাল যদি মুগা কালাৰে দিলোঁ হয়তো চিনি নাপালে হয়তো ব্লেক কালাৰ দিছোঁ যাতে অকণমান মানুহৰ চকুত পৰে ন এইটো ডিজাইনটো ভালেই লাগে তো এইটো পম্পম লগাই দিছে এইটা মানে ৰাউণ্ডত পম্পম লগাই দিছোঁ আৰু হাতখনত ব্লেক কালাৰ পম্পম লগাইছোঁ কাৰণ হাতখন যিহেতু পটিটো আছে ব্লেকত গতিকে ব্লেক হ'লে বেছি ধুনীয়া লাগিব না হাতখনৰ ব্ৰাইটনেছটো বেছি বাঢ়ি যাব সেইটো কাৰণে এটা ব্লেক লগাই দিছোঁ আৰু এইকেইটা লগাই দিছোঁ এইকেইটা ব্লেক লগালে এইটো বেছি বেয়া লাগিব সেইকাৰণে এইকেইটা আকৌ মুগা কালাৰ লগাই দিছোঁ একদম দিমাগ খটাই চিলাইছোঁ মই চিলোৱা নাই কিন্তু মই ডিজাইনবোৰ কৰি দিওঁ তো এইবোৰে আছিল ব্লাউজৰ কালেকশ্যন মোৰ ওচৰত আৰু দুটা ব্লাউজ আছে মই আনিব পাহৰিছিলোঁ দেখুৱাই দিওঁ লগতে মোৰ জোখৰ হয় এই ব্লাউজকেইটা এইটো এটা মই এইযোৰ মানে ৰিহাৰ ছেট হয় চিম্পল মই কাপোৰযোৰ দেখুৱাইছোঁ আগৰ ভিডিঅ'ত তো ইয়াতে মই হাতখন দিছোঁ লাম্বাকৈ ইয়াতে দুটা পটি মাৰি দিছোঁ ইমানটোলে হাতখন কেলাগতিলে আৰু পিছৰ কাপটো দিছোঁ ৰাউণ্ড দি পিনে এনেকৈ কাপোৰৰে মানে চেম কাপোৰৰ লেটকাট বনাব দিছিলোঁ অকণ বেছিকৈ এটা দুটা তিনিটা চাৰিটা পাঁচটাকৈ বনাই দিছে তো পিঠিখন বহুত ধুনীয়া লাগে এনেকৈ পৰি থাকে তো এইটো এটা ধুনীয়া ব্লাউজ হয় তাৰপিছত এই এটা ব্লাউজ আছে ৰেড কালাৰৰ যিহেতু ব্লাউজ আমাক লাগি থাকে সেইকাৰণে মই এইটো এটা চিলাইছিলোঁ হাতখন দীঘলকৈ আৰু ইয়াতে মই পেডেড লগাইছোঁ মই কাপোৰবোৰত বেছি পেডেড নলগাওঁ কাৰণ যিহেতু মই দুজনীয়ে পিন্ধো সেইটো কাৰণে পেডেড আমি কমফৰ্টেবল নহয় দুয়োজনীয়ে তথাপিও এইটো লগাইছোঁ এইটোত মই পিঠিখন এনেকৈ দিছোঁ ৰাউণ্ড আছে কাপোৰটো বহুত ধুনীয়া হয় চফ্ট হয় পিছল যে থাকে তেনেকুৱা নহয় বহুত ধুনীয়া কটন টাইপৰ হয় কাপোৰটো বহুত ভাল হয় এনেকৈ ৰাউণ্ড আছে আৰু লগতে এই পাৰ্চেণ্টত এডাল ৰছী দি দিছোঁ যাতে ষ্টেবল হৈ থাকে আৰু আগৰ ডিজাইনটো এনেকুৱা হয় এনেকুৱা আমাৰ ব্লাউজবোৰ বেছি ডিজাইনৰ এইটো কাৰণে নহয় যিহেতু মোৰ ব্লাউজবোৰ মাও পিন্ধে বা মাৰ ব্লাউজবোৰ ময়ো পিন্ধোঁ চৰি ফোন আহিছে সেইকাৰণে মানে বহুত বেছি হেভি ডিজাইনৰ নিদিওঁ যাতে দুজনে পিন্ধিব পাৰে তেনেকৈ ইয়াৰে বাৰু কেইটামান ব্লাউজে মোৰ বাকীবোৰ চব পাৰ ব্লাউজে হয় সেইকাৰণে আপোনালোকক পিন্ধি দেখুৱালে নহ'লে চব চিলাব লাগিব এইখিনিয়ে আছিল মোৰ ব্লাউজৰ কালেকশ্যন মই চাগে 14টামান ব্লাউজ দেখুৱালোঁ টোটেল কোনটো ব্লাউজ ভাল লাগিছে জনাব কোনটো ডিজাইন ভাল লাগিছে আৰু আপোনালোকে আইডিয়া কৰি কিছুমান কাপোৰত দিব পাৰে তেনেকুৱা এনেকুৱা নহয় যে মই দেখুৱাবোৰে দিব লাগিব ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে বাকী সৰস্বতী পূজাৰ প্ৰিপাৰেশ্যন কেনেকুৱা আপোনালোকৰ মোৰ পৰা চলি আছে মৰম দিব তো এইখিনিয়ে আছিল আজি ভিডিঅ'টো এৰিছোঁ বাই